ৰাতিপুৱা ওলাই আহিছোঁ একদম খোৱাৰ পৰা উঠিয়ে এইফালে ক'ত গ'লগৈ এইয়া বেলি ওলালে ভালকৈ নেদেখি আঁতৰো দেচোন না ঠাণ্ডা ভাতটো যোৱাই নাই ঠাণ্ডা লাগি আছে গোবৰ বিচাৰি ফুৰিছোঁ চৰ্দি লাগি একদম অৱস্থা নাই গোবৰ মানে হাঁহৰ গঁৰালটো আধৰুৱা হৈ আছে যে মুচিবলৈ সেইটো কাৰণে গোবৰ বিচাৰি ফুৰিছোঁ আৰু আজিকালি গৰু এৰি দিয়া দিন আৰু ঘৰত গৰু নাহে পথাৰে বিচাৰি ফুৰিছোঁ আৰু তাৰপিছত এইফালে এইয়া ধান কাটি একদম পূৰা হেৰি হৈ গ'লগৈ আৰু শুকান হৈ গ'লগৈ ঘাঁহ বন নাই আৰু এতিয়া মাটি ফাটি যাব আৰু নিজে নকৰা হৈ গ'ল দে এনে আহিলোঁ গোবৰ চোবৰ কোনো নাপালোঁ ইয়াত আহি পেলাই কমে ঘৰৰ পৰা কমেও 1.5 2 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ গৰু মানে দেখিছোঁ ঘৰৰ পৰা দেখিছোঁ মানে গৰুকেইটা এই বহুত দূৰত চৰি আছে তাৰপিছত তাত গোবৰ চোবৰ পাম নেকি বুলি আহি চাইলোঁ নাই এনেই গ'ল বেকাৰ তাকে ভাবিছোঁ আৰু কোনফালে বিচাৰি যাওঁ এইখিনিত মানে গৰু কেইটামান আছে গোবৰ বিচাৰি তাকে আহিছোঁ বহুত দূৰলৈ পাওঁনে নাপাওঁ অলপ কাষলৈ গৈ দেখুৱাই আছোঁ একদম নাই দেখোন গোবৰ চোবৰ এনে অহা হ'ল যেন লাগিছে আৰু দেই একোৱেই নাই গৰুহঁত গোবৰ কি নাই নেকি হে তাতে হাগা নাই নাই বোলে হাগা নাই এনে আহিলোঁ ন কষ্ট কৰি গোবৰ চোবৰ নাই দেই তেৰিকা এইফালে চাওকচোন সূৰ্যটো কেনেকৈ ধুনীয়াকৈ ওলাইছে